अनुरास्मा ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। অন্য এটা ভিডিঅ'লৈ আহিছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু মই ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকক এই ঘৰটো দেখুৱাই সুধিছিলোঁ কাৰ ঘৰ হয় জনাবচোন। আৰু এইটোৱে হ'ল ৱাহিদা বা ঘৰ। আৰু মই কিয় নোসোমালোঁ ৱাহিদা বা হাতৰ ঘৰত জানেনে, সেইটোও কৈ আছোঁ। কিন্তু এনেদৰে অকণমান ভিডিঅ' আপোনালোকৰ কাৰণেও কৰি আনিলোঁ। আমাৰ ঘৰৰ ওচৰতে যিহেতু বাহঁতৰ ঘৰ, ৱাহিদা বাহঁতৰ ঘৰ হয়। আৰু আজি কিয় নোসোমালোঁ সেইটো মানে বস্তু বাহানি বহুত আছে ন, সেইকাৰণে আজি নোসোমাওঁ। বেলেগ কেতিয়াবা আকৌ আহিম। এনেদৰে ভিডিঅ'ত অলপকৈ দেখুৱাই গ'লোঁ। ৱাহিদা বা নাই, যিহেতু নানীজনী আগফালে বহি থকা দেখিছোঁ, কিন্তু এতিয়া নোসোমাওঁ। নানীজনীয়ে খুব চাইছে আমাক। আৰু আজি নোসোমাওঁ, বেলেগ এদিনাখন আহিম বাৰু। এতিয়া গৈ থাকোঁগৈ, যিহেতু বস্তু বাহানি বহুত আছে, এনেকৈ সোমাবলৈও অলপ বেয়া লাগিছে, সেইকাৰণে যাওঁগৈ আৰু এতিয়া যাবলৈ ওলাইছোঁ এখন মিলাদলৈ। কাৰ ঘৰলৈ যাম জানেনে? আমাৰ ইয়াৰে হয়, সাংবাদিক এজন আছে, নিউজত কাম কৰে, আলিদা বুলি কওঁ আমি। আৰু তেখেতৰ ঘৰতে মানে ল'ৰাটোৰ আকিকা আছে। আমি তালৈকে যাম। আৰু যিগৰাকী আলিদাৰ মানে ৱাইফ হয়, তেওঁ মোৰ মেম হয়, যিহেতু মোক ক্লাছ 8ত পঢ়াইছিলে। যদি মই পাৰোঁ তাতো দেখুৱাম, গৈ চাই থাকিব ভিডিঅ'টো একেবাৰে শেষলৈকে। আলিদাকো দেখুৱাম আৰু মোৰ মেমজনীও লগ পালে দেখুৱাম দেই, বহুত ভাল। আৰু এটা ইণ্টাৰেষ্টিং কথা কি জানেনে, মেমজনী যিজনী কৈছোঁ মানে, তেওঁৰ নামো ৰেশ্মা, মোৰ নামো ৰেশ্মা। দুইজনীৰে নাম একেই, আগতে প্ৰায় সেইটোৱে। আৰু মই কাণফুলযোৰ কিয় দেখুৱাইছোঁ জানেনে? গুৱাহাটী বা এজনীয়ে মোক কাণফুলযোৰ গিফ্ট কৰিছিলে। আপোনালোকক দেখুৱাম বাৰু বাজনীকো। আৰু এতিয়া যাওঁ। এয়া যাব লৈছোঁ, যিহেতু মইনাজনীৰ কাৰণে বাইকত অকণ দিগদাৰ হয়, সেইকাৰণে আমি আকৌ ডেকা এখন লৈ বুলি গৈছোঁ। এতিয়া মইনাক আনিমগৈ নানী ঘৰৰ পৰা, আনিহে মানে আমি মিলাদলৈ আহিম। আৰু এতিয়া এইফালে হাজবেণ্ড মই, আৰু এতিয়া গৈ থাকোঁগৈ। কলিজাটো চোৱা পাইছোঁহি আহি। মোৰ চোনাই কেনেকুৱা কৰিছে চা। মোৰ জানটো আজি গোটেই দিনটোৰ কাৰণে এৰি থৈ গৈছিলোঁ মোৰ ছোৱালীজনী। কিন্তু মোৰ কলিজাটো হয় মোৰ জানটো। খুলি দিম নে অকণো নাই বিচৰা নে মোক নাই বিচৰা দিনটো। এয়া মিলাদলৈ যাবলৈ লৈছোঁ। মাক জেকেট এটা আনি দিছিলে আব্বাই, অলপকৈ পিন্ধি চালোঁ আৰু এইজনী মা, এইফালে এয়া বা, সেইজন হাজবেণ্ড উল্টি খাই আছে। এইফালে আমাৰ চুনু ওলাই আছে যাবলৈ, তাত হাই কৈ দিয়া। আৰু এতিয়া এয়া ওলাইছোঁ আৰু এইটো মা ভাগৰ জেকেট হয়, এনেই অকণ লগাই চালোঁ আৰু এইযোৰ কাণফুলযোৰ গুৱাহাটী বাই দিছিলে। বাহঁত আছে বাৰু, দেখুৱাম। কেনেকুৱা লাগিছে কাণফুলযোৰ জনাব, মোৰ ভাল লাগিছে। এয়া আমাৰ মিছ হয় দেই। এইফালে এজন ছাৰ, আমাৰ চবকে লগ পাইছোঁ আৰু মিছতে ফালেকে আহিছোঁ আজি। এইফালে এয়া আমাৰ ছাৰ, এইফালে হাজবেণ্ড আৰু এইফালে মা বেটি বহি আছোঁ আমি চব। আৰু এয়া মাহঁতে আমি গোটেই বহি আছোঁ অলপ, আৰু মিছহঁতকো ইয়াত লগ পাইছোঁ, বহুত ভাল লাগিছে। মিছহঁতে আৰু ছাৰকো লগ পালোঁ। ছাৰে যিহেতু ক্লাছ 8ৰ পৰা মোক পঢ়াইছিলে। আৰু চবকে আজি লগ পাইছোঁ, ইয়াত আহি খুবেই ভাল লাগিলে। এতিয়া মানে এয়া বহি আছোঁ আৰু চাই থাকিব ভিডিঅ'টো একেবাৰে শেষলৈকে। আৰু আলিদা মানে ক'ত আছে দেখুৱাম বাৰু। নিউজ লাইভত যিহেতু সাংবাদিক কৰে, সাংবাদিকজন এতিয়ালৈকে মানে দেখিছিলোঁ এবাৰ ভিডিঅ'ত, তেনেকৈ ওলোৱা নাই। আৰু যদি পাৰোঁ মই দেখুৱাই দিম বাৰু, চাই থাকিব। আৰু এয়া আমি এইফালে আহিলোঁ, ওলাই আহিছোঁ যিহেতু ভাত খাবলৈ মাতিলে। আৰু এয়া চাওক গোটেই পৰিৱেশটো। আৰু এইফালে সেইজন আলিদা সিফালে আছে, মানে মানুহবিলাক আহি আছে ন, চবকে মাতবোল কৰি আছে। আৰু এইজন চাওক, এইজন আহি আছে যে নিউজত কাম কৰে, সাংবাদিক হয়। আৰু এওঁৰ মানে ল'ৰাটোৰে আকিকা পাতিছে, তালৈকে আহিলোঁ। আৰু এইটো ছাইডত পূৰা মানে মানুহে ফটো মাৰিবৰ কাৰণে এনেদৰে ঠিক কৰি থৈছে, ধুনীয়াকৈ লাইটিং দি থৈছে। আৰু লাইটিংবিলাকত এইখিনিতে ৰৈ মানুহবিলাকে ফটো মাৰিছে। আৰু মই অকণমানকৈ এনেদৰে ভিডিঅ' কৰি আনিলোঁ। আৰু এইফালে আহি পালোঁ মা, মোৰ বেটি ভাত খাবলৈ।
যেহেতু হাজবেণ্ডে আগতীয়াকৈ খালে হ'লেও মই হাজবেণ্ডৰ ওচৰতে মানে এইখিনিতে ৰৈ থাকিব কৈছোঁ। বেটিয়ে যিহেতু খাবৰ সময়ত অকণমান দিগদাৰ লগায়, তাইক মই খুৱাই মেলি মানে তেতিয়া হাজবেণ্ডক দি দিব পাৰিম আৰু তেতিয়া ময়ো খাব পাৰিম। আৰু খাবলৈনো কি দিছে সেয়াও অকণমান ভিডিঅ' কৰি আনিলোঁ, যিহেতু চব দেখুওৱা হৈছে এয়াও অলপ দেখুৱাই দিওঁ। আৰু এয়া মায়ে খাবলৈ আৰম্ভ কৰিলে, মই অকণমান ভিডিঅ' কৰি লৈছোঁ। মইনাজনীয়ে এইফালে লালমোহন দিছিলে, সেয়াকে তাই মানে খাবলৈ লৈছে। আৰু এয়া চাওক মোৰ খানাও দি থৈছে, খালোঁ। আৰু খাই বৈ এয়া আমি ওলাই আহি আছোঁ, এতিয়া যামগৈ ঘৰলৈ। যিহেতু মানে বহুত দেৰিয়ে হ'লগৈ, আমি অহা আৰু দিনটো মানে অলপ ভাগৰ লাগিছে, গাড়ীতে ঘূৰিয়ে ফুৰিছোঁ। এতিয়া মাহঁতক আকৌ ঘৰত থ'ম, থৈ মেলি আমি গুচি আহিম ঘৰলৈ। আৰু এইফালে এয়া আমাৰ ঘৰত মৰণা মাৰিছে মেচিনত, এয়া ধানবোৰ আৰু মেচিনতে দিছে, যিহেতু মৰণা মাৰিবলৈ মানে আজিকালি আৰু এইবিলাক সুবিধা হ'ল ন। তো ভাবিলোঁ অকণমান আৰু ভিডিঅ'টো মই আজি আপোনালোকক দিব নোৱাৰিম চাগে, ভিডিঅ'টো মই কাইলৈহে দিম, আপোনালোকে কাইলৈ চাবলৈ পাব। যিহেতু আজি বহুত কাম ওলাইছে, কামৰ মাজত মানে মই একোৱেই কৰিব পৰা নাই, সেইকাৰণে অকণমান এনেদৰে ভিডিঅ' কৰি ৰাখিলোঁ আপোনালোকৰ কাৰণে। আৰু এয়া ধানখিনি দি আছে আৰু মৰণাখিনি মাৰি হ'লক। আৰু এয়া হৈ গ'লে মই আকৌ বনাব লৈছোঁ নাৰিকলৰ লছ কৰা। চব এনেকৈ টুকুৰাকৈ এৰাই ল'লোঁ, ভাঙি এতিয়া এই ওপৰত যিটো বাকলি থাকে সেইখিনি গোটেইখিনি এৰুৱাই ল'ম। এৰুৱাই লৈ মেলি টুকুৰাও দেখুৱাই থাকিম, চাই থাকিব। এইখিনি চব ভালদৰে গুচাই কৰি এয়া বাকলিখিনি গুচাই ল'লোঁ। এতিয়া ভালদৰে ধুই ল'লোঁ, আৰু ধুই লৈ চব একেটা চাইজতে কাট কৰি ল'লোঁ। আৰু এতিয়া এইখিনি মিক্সি জাৰ এটাত ভৰাই মাৰি ল'ম। মাৰি লৈ দেখুৱাই আছোঁ। এইখিনি মিক্সিত মাৰি হোৱাৰ পিছত ইয়াতে এতিয়া চেনি দিম। আৰু 2টা নাৰিকলৰ জোখাত মই এয়া চাহ কাপেৰে 4 কাপ চেনি দিম। চেনি মিঠাটো আপোনালোকৰ নিজৰ জোখ অনুযায়ী দিব পাৰিব, যিহেতু কিছুমান মানুহে কমকৈও খায় চেনি। আৰু এয়া মই 4 কাপ চেনি দি ল'লোঁ, দি লৈ এইখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ম। এতিয়ালৈকে মই গেছত বহুৱাই নাই, এইখিনি ভালদৰে মিক্স কৰি ল'ম, মিক্স কৰিহে গেছত বহুৱাম। আৰু এইখিনি মই ভালদৰে মিক্স কৰি ল'লোঁ। এতিয়া এইখিনি গেছত পাতি দিম, গেছটো জ্বলাই। ফ্লেমটো অন কৰি মই মিডিয়াম ফ্লেমত ৰাখিছোঁ, আৰু এইখিনি ভালদৰে লৰাই আছোঁ। এইখিনি ভালদৰে এনেদৰে লৰাই সিজাই থাকিম। আৰম্ভ কৰি দিছে। আৰু এতিয়া ইয়াতে দি দিছোঁ এয়া 2টা ইলাচি, মই এনেকৈ ভাঙি খুন্দি দিছোঁ অলপ। বানিছে একো নহয়, কুকাৰটো ভিতৰত নাহে বাবা। আৰু এইখিনি এনেদৰে মানে অলপ নোলোৱাকৈ লৰাই থাকিম। এইখিনি লৰাই পূৰা ভাজি ল'লোঁ। আৰু এতিয়া এইখিনি মঠি ল'ম লাডুকৈ, অকণমান ঠাণ্ডা হ'বলৈ দিম, যিহেতু এতিয়া বহুত গৰম হৈ আছে। আৰু এয়া চাওক পূৰা ধুনীয়াকৈ হেৰি হৈ গৈছে, ভজা হৈ গৈছে। আৰু এইখিনি লাডু বনাবৰ কাৰণে ৰেডি হৈ গ'ল। এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিম। আৰু এইখিনি চাওক কিমান ধুনীয়া বগা হৈছে, যিহেতু কিছুমান ৰং উঠি যায়, কিন্তু এনেদৰে যদি আপোনালোকে ভাজে একদম বগা হ'ব লাডুকেইটা, দেখিবলৈ খুব ধুনীয়া হয়। মই লাডুকৈ মঠি আছোঁ, আৰু বেছি ঠাণ্ডা হ'বলৈও দিব নোৱাৰি, নহ'লে মানে হেৰিটো নহ'ব। আৰু এয়া মই এটাকৈ চব এনেদৰে লাডুবোৰ বনাই লৈছোঁ। আৰু কেৰাহীখনত যিহেতু গৰম হৈ থাকে কাৰণে মানে কেৰাহীখনৰ পৰাই লৈ লাডু কৰিম, বেলেগকৈ আকৌ প্লেটত উলিয়াই নলওঁ। আৰু এয়া চাওক মই লাডুখিনি কেনেদৰে কৰিছোঁ, এনেকৈ গোটেইখিনি লাডুখিনি বনাই লওঁ, তাৰপাছত দেখুৱাম। আৰু এয়া মোৰ নাৰিকলৰ লছ কৰা হ'ব ৰেডি। আৰু চাওক কিমান ধুনীয়া হৈছে। আৰু এইবোৰ একো মানে কালাৰ নাহা, চাওক একদম চফেদ বগা হৈছে, যিহেতু এনেকৈ বনালে ৰংটো নুঠে, একদম ধুনীয়া বগা হৈ যায়। কিছুমান মানে কেতিয়াবা বনালে মানে ধৰক এনেই যদি বনাই দিয়াই হয়, ডাইৰেক্ট ভাজি দিয়া হয়, একদম ৰংটো হেৰি হৈ যায়। আৰু এই আছে কিমান ধুনীয়া হৈছে। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি কোনোবাই মোৰ ভিডিঅ' প্ৰথম চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়াহে মোৰ আগন্তুক আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পোনপ্ৰথমে পাব। ধন্যবাদ।